গুড মৰ্ণিং এভৰিৱান। কি খবৰ? ভালনে? মোৰ ভালেই। এতিয়া চাহ খাব লৈছোঁ। বিংগো তেৰে মেৰে মাই ফেভৰেট। চাহ খাব লৈছোঁ। এইফালে আমাৰ মিষ্টাৰে লেপটপত কিবা কাম কৰি আছে। চাই দিব কৈছোঁ, চাই দিছে আৰু এইফালে হাই দিব কৈছোঁ, হাইও দিছে। ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ' কৰা নহ'লে আৰু একেবাৰে এতিয়া সন্ধিয়া হ'লে আৰু খানা বনাবলৈ হ'ল। এতিয়াহে আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। এইকেইটা দেখিছেনে? গোল গোল বেঙেনা। এইকেইটা মই এতিয়া ফ্ৰাই কৰিম। আজি ফ্ৰাই কৰি বেঙেনা খাবলৈ মন গৈছে। ফ্ৰাই কৰি তেন্তে কাটি লওঁ, আকৌ লগ পাই আছোঁ। এইফালে কচু দালি বনাম। এইফালে কচুবিলাক কাটি লৈছোঁ। এইফালে বেঙেনা কাটি লৈছোঁ। বেঙেনা গোটেইকেইটা নাই দিয়া বাৰু, 2-3টামান দিছোঁ নেকি। পাতলকৈ কাটিছোঁ, বহুত পাতলকৈ কটা নাই, অকণমান ডাঠকৈ ৰাখিছোঁ। তেলতে ফ্ৰাই কৰিম যিহেতু। এতিয়া বেঙেনাখিনি পানীত তিয়াই ৰাখোঁ অকণমান দেৰি। বেঙেনা নহ'লে বহুত ক'লা পানীবিলাক ওলায়, সেইকাৰণে অলপ দেৰি তিয়াই ৰাখোঁ। তাৰপিছত ফ্ৰাই কৰিম আৰু এয়া অলপ দেৰি এতিয়া তিয়াই ৰাখিলোঁ। লৰালৰিকৈ ভাত কাটি লৈ এইফালে দালি, কচু আৰু দালি বনাইছোঁ। বিশেষ একো নাই, চিম্পুলকৈ বনাম আৰু কিবা এটা। এইফালে বেঙেনা ফ্ৰাই কৰিম। এইফালে কচু দালিও হৈ গ'ল। কচু আৰু দালি এয়া এতিয়া মই বেঙেনা ফ্ৰাই কৰি আছোঁ। আগৰ পৰা ভিডিঅ'টো কৰিবলৈ নহ'লে পটককৈ পাহৰিলোঁ। এতিয়া আকৌ ভিডিঅ'টো কৰি দিছোঁ আৰু এয়া ফটো দি আছে, প্ৰায় তেলত ফ্ৰাই হৈ আছে আৰু অলপ ইলুটি কৰি দিম। এয়া আমাৰ বেঙেনা ফ্ৰাই ৰেডি। তেলটো বেছি হ'ল অলপ। তেল যিহেতু অলপ বেছি হ'ল, সেইকাৰণে লগতে ভাতো 2টামান ভাজি দিলোঁ আৰু চিম্পুলকৈ আৰু। আমি এতিয়া আহি আছোঁ গৰু ছাগলী বান্ধিবৰ কাৰণে নদী কাষত। এয়া আমাৰ গৰু ছাগলী চব তাত বান্ধি দিম। এইফালে মিষ্টাৰো আহি আছে। এইফালে চাওকচোন, ধানবিলাক ইমান ধুনীয়াকৈ লাগিছে। ধান পকিবৰে হ'ল আৰু এয়া এইডোখৰতে আমি গৰু ছাগলী বান্ধি দিছোঁ। এইডোখৰতে আমাৰ আছিলে জিকা খেতি। মই প্ৰতি বছৰে জিকা খেতি কৰোঁ। এয়া হেন্দালিবিলাক এতিয়াও ভাঙিবলৈ আছে আৰু এইকেইদিন বৰষুণ দি আছে যে, সেইকাৰণে কামো হোৱা নাই। হেন্দালিবিলাক ভাঙিব লাগিব আৰু হাল বাই পেলাই সৰিয়হ ছটিয়াই দিম বুলি ভাবিছোঁ। আৰু এইফালে হেল্ল' এভৰিৱান, কি খবৰ? ভালনে? বৰ্তমান মোৰ ভালেই। এতিয়া আমি আহিছোঁ এই আমাৰ খেতি চাবলৈ। বেৰাং নদীৰ পাৰত আমাৰ খেতি আছে। এইফালে গৰু ছাগলী লৈ আহিলোঁ বান্ধিবলৈ। আমাৰ বৰ্তমান খেতি নাই বাৰু, খেতি কৰিব লাগিব। জিকা খেতি কৰা হৈছিলে। এতিয়া মিষ্টাৰে হেন্দালিবিলাক ভাঙিছে আৰু লাহেকৈ। আকৌ এতিয়া সৰিয়হ ছটিয়াব লাগিব। ভিডিঅ'টো আপোনালোকে চাই থাকিব, কি পাৰোঁ কি নোৱাৰোঁ আপোনালোকক দেখাই থাকিম। হেল্ল', এইফালে চাই দিয়ক। ক'ত গ'ল? এয়া দৈয়াং নদীৰ পাৰত আমি খেতি চাবলৈ আহিলোঁ। আমাৰ নদীৰ কাষত চব খেতিয়ে কৰা হয়। ৰচুন, পিঁয়াজো কৰোঁ, অসমীয়া পিঁয়াজ, নহৰু, জিকা কৰোঁ, সেইবিলাক কৰোঁ আৰু। আগতে আলু খেতিও কৰিছিলোঁ, কিন্তু যোৱা বছৰ নকৰিলোঁ। যোৱা বছৰ সৰিয়হ খেতি কৰিলোঁ। এতিয়া আমি ঘৰতে পিচি পেলাই তেলটো, পিয়ৰ তেলটো। এইবাৰ আকৌ সৰিয়হ ছটিওৱা দেৰি হৈ গৈছে, বৰষুণবিলাক দি আছে, হাল বাব পৰা নাই। সেয়াই আৰু। আমাৰ জিকা খেতি কৰি থাকোঁতে মই বাৰু ভিডিঅ' নকৰিলোঁ, কিন্তু কিছুমান ফটো আছে। এই ভিডিঅ'টোৰ শেষত মই ফটোবিলাক লগাই দিম, আপোনালোকে চাব, চাই পেলাই কমেণ্ট কৰিব কেনেকুৱা পালে। আমাৰ ইয়াত খেতি নাই, মানে বৰ্তমানো খেতি আছে, কিন্তু আমাৰ মিষ্টাৰে নিজে কৰা নহয়, সেইকাৰণে মই নাই বুলিয়ে কৈছোঁ আৰু। আমাৰ কৰিব লাগিব, সৰিয়হ ছটিয়াব লাগিব। এইফালে আমাৰ দেউতাই কৰা। এইবিলাক আমাৰ বেঙেনা খেতি দেই, চাওক। কৰিছে। আমাৰ দেউতাই কৰিছে। এইফালে চাওক, এইবোৰ লাগি আছে বেঙেনা।
এতিয়া যাম আমি দৈয়াং নদীৰ পাৰলৈ। আপোনালোকো ব'লক মোৰ লগতে, আপোনালোকেও চাব পাৰিব দৈয়াঙৰ মনোমোহা দৃশ্য, সেউজীয়া পৰিৱেশ। তেন্তে গৈ থাকোঁ ব'লক, মোৰ লগে লগে আপোনালোকো আহক। ভাগৰ লাগি গ'ল দেই। নদী কাষলৈ হাত ধুন উলিয়াই দিলে, খোজকাঢ়িয়ে ভাগৰ লাগিলে। আহি আছোঁ দৈয়াং নদীৰ পাৰলৈ, আপোনালোককো দেখাই থাকিম ভিডিঅ'ৰ জৰিয়তে, চাই থাকিব। এয়া আহি আছোঁ, এইবিলাক বহুত হাবি হৈ গৈছে। এইফালে আমাৰ মিষ্টাৰ ৰখি আছে নদী কাষত। এয়া আহি আছোঁ এতিয়া। এয়া কৃষ্ণ দেই। এয়া পানী বাঢ়ি আছে ন এতিয়া? পানী বাঢ়ি আছে চাগে দেই। এয়া চাওক দৈয়াং নদী। বহুত ৰ'দ দি আছে। এইফালে বৰশী পাতি থৈছে চাওক। এইয়া এটা এইটো মাছ লাগি আছে, দাঙি চাওঁ নি? এইটো লাগি আছে পাই। লাগিলে তেনেকৈ নহয়, টানি থাকিব। কোনফালে আছে? সিহঁতি নামি যাব নেকি? নামি যাব এইখিনিতে। কেইবাটাও পাতি থৈছে, জোকাৰি আছে, মাছ লাগিছে নেকি? টানি থৈ আছে। ব'লক আৰু তেনেহ'লে, আপোনালোককো দেখাই দিলোঁ, চাব ভিডিঅ'টো। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। সেউজীয়াই সেউজীয়া সেউজীয়া, এইফালে সেউজীয়া, এইফালে সেউজীয়া, সেউজীয়া সেউজীয়া, চবফালে সেউজীয়া। এইফালে কি ৰুইছে এইবিলাক? কবি। সেউজীয়া পৰিৱেশ দৈয়াং নদী পাৰৰ। এতিয়া নদী কাষৰ পৰা আহি আকৌ আমাৰ বাৰী পালোহি। এয়া জাউবন কাটি থৈছে, এয়া এতিয়া লৈ লওঁ। সেয়া এতিয়া ঘৰলৈ আহি আছোঁ দেই, ভাগৰে যুগৰে। সেইফালে আমাৰ এজন জাউবন লৈ আহি আছে। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।